নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো মুকলি কৰা নাই চেঙাৰ আদৰ্শ চিকিৎসালয়। বৰপেটা জিলাৰ চেঙা ৰাজচক্ৰৰ অন্তৰ্গত নিজ চেঙাস্থিত আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছতো স্বাস্থ্য সেৱাৰ বাবে মুকলি কৰা নাই চিকিৎসালয়খন। ফলত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে বৃহত্তৰ চেঙা অঞ্চলৰ সাধাৰণ ৰাইজ। এই ক্ষেত্ৰত বহু প্ৰত্যাশিত চেঙা আদৰ্শ চিকিৎসালয় স্থাপনৰ পাছত স্বাভাৱিকতে সাধাৰণ ৰাইজ এক প্ৰকাৰৰ আশ্বস্ত হৈছিল যদিও কাৰ্যত বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্বিকাৰ ভূমিকাই আশাহত কৰিছে বৃহত্তৰ চেঙা অঞ্চলৰ লোকসকলক। বিভাগীয় কৰ্তৃপক্ষৰ উদাসীনতাৰ বাবেই নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছতো এটা বছৰ হোৱাৰ পাছতো মুকলি কৰা নাই চেঙা আদৰ্শ চিকিৎসালয়খন। লক্ষণীয় কথা এই যে চিকিৎসালয়খন বিভাগীয় কৰ্তৃপক্ষক হস্তান্তৰ কৰিবলৈও বহুত দিন হৈ গৈছে। কোভিডৰ সময়ত চিকিৎসালয়খন কেইবাবাৰো উচ্চ পদস্থ বিষয়াই পৰিদৰ্শন কৰিছে। তৎসত্ত্বেও কি কাৰণত চিকিৎসালয়খন মুকলি কৰা নাই সেইটোহে ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ইফালে চেঙা অঞ্চলৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে চিকিৎসালয়খন মুকলি কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি আহিছে যদিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। আচ্ছা, প্ৰথমতে মই আমাৰ সংবাদসেৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ডাঙৰ সমস্যা এটা চেঙা মডেল হস্পিটেল। এই বৰ্তমান এইটো নিৰ্মাণ হ'ব আমাৰ 4 মাহ হৈ গ'ল আৰু হস্পিটেল কৰ্তৃপক্ষক সমজোৱা হৈছে এইটো দায়িত্বভাৰ অৰ্পণ কৰিছে। কিন্তু মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱে এইটো উন্মোচন কৰিছিল। গতিকে আমাৰ চেঙা অঞ্চলৰ মানে একলাই চেঙা বুলি নহয়, আমাৰ বৰপেটা আৰু চেঙাৰ মাজৰ এখন নলবাৰী অঞ্চলৰ এইখিনি মানুহৰ অত্যন্ত দুখীয়া মানুহ। এই মানুহখিনিৰ সোনকালে ডাঙৰ দাবী এটা যে আমাৰ মেডিকেলখন সোনকালে শুভাৰম্ভ কৰিব লাগে আৰু মানুহখিনিক আমাৰ সকাহ দিব লাগে। এইখিনি আমাৰ চেঙা ঐক্য সন্মিলন তথা আমাৰ এই অঞ্চলবাসীৰ মূল দাবী। মেডিকেলখন প্ৰায় 5 মাহ আগতে ঠিকাদাৰসমূহে হেণ্ডঅভাৰ কৰিছে, কিন্তু এই মেডিকেলখন উদ্বোধনী নকৰাত আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে আমি চৰকাৰখনক ধিক্কাৰ দিছোঁ। লগতে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই মেডিকেলখন উদ্বোধনী কৰিব লাগে। কাৰণ ৰাতি আৰু মেডিকেল নথকাৰ বাবে, মেডিকেলৰ সা সুবিধা নথকাৰ বাবে হয়তো আমি বৰপেটালৈকে নিব লগা হয়। বিশেষকৈ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। সেয়েহে স্বাস্থ্যমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এই মেডিকেলখন অতি সোনকালে উদ্বোধনী কৰি ৰাইজক সকাহ দিয়াৰ বাবে যেন যত্ন কৰে। চেঙাৰ পৰা ৰাতুল আলীৰ ৰিপৰ্ট, অসমী ভিজন।